চিৰিয়াখানা আহি পালো, কিন্তু চিৰিয়াখানা দিলে আমাক ধোকা। Hey guys, তাজমহল। So guys, welcome to my channel, Mr. Akash bhai. তো আজি মই গৈ আছো চিৰিয়াখানালৈ। আমি চিৰিয়াখানা আহি পালো, আৰু বাহিৰতে আছো। তো আমি চিৰিয়াখানাতো আহি পালো, কিন্তু ইয়াতে চোন কোনো মানুহে নাই। আগৰ চিৰিয়াখানা হৈ থকা নাই, ইয়াতে কোনো মানুহ নাই। ইমান কি কেছ কাউণ্টাৰত মানুহে নাই। এটা আৰু কি কৰো চাওঁ আৰু। চিৰিয়াখানা চোন আজি বন্ধই নাই, মানুহে নাই। সেই গাই যিহেতু আজি চিৰিয়াখানা আছিল বন্ধ, অকণমান দুখ লাগিছে। কিন্তু পিছত ভাবিলোঁ দুখ কৰি কি লাভ, আমাৰ গুৱাহাটীত কি অকল চিৰিয়াখানাই চাব লগা ঠাই আছে নেকি? আৰু বহুত ভাল ভাল ঠাই আছে, তাতে যাম আমি। তো সেই বুলি আহিলোঁ এতিয়া মিনি তাজমহল চাবলৈ, যিখন আমাৰ গুৱাহাটী হাতীগাঁৱত আছে। তো গৈ আছোঁ চাবলৈ। আপোনালোকে ভিডিঅ'টো চাই থাকক, দেখা পাব কেনেকুৱা। বৰ্তমান আমি হাতীগাঁও চাৰিআলি আহিছোঁ। হাতীগাঁও চাৰিআলিৰ পৰা এইপিনে খিৰজুবাৰী ৰোডত সোমাব লাগে। আমি আহি পাইছোঁ মিনি তাজমহল। এইখন চাওক, মিনি তাজমহল দেখা পাই আকৌ। এণ্ট্ৰি কৰিম ৰ'ব। মই বৰ্তমান আছোঁ তাজমহলৰ সন্মুখত, যিখন আমাৰ অসমৰ তাজমহল, মানে কি আৰু গুৱাহাটীৰ তাজমহল। এই গাইজ তাজমহল। আমিতো যাব নোৱাৰোঁ তাজমহললৈ, সেইকাৰণে আমাৰ কাৰণে সাজু কৰি থৈছে গুৱাহাটীত এখন তাজমহল, যিখন আছে গুৱাহাটী হাতীগাঁও। তো আমি আজি তাজমহল চাবলৈ আহিছোঁ। চাওক, মোৰ পিছফালে দেখিবলৈ পাইছে তাজমহল। এখনৰ নাম হ'ল মিনি তাজমহল, যিখন আমাৰ গুৱাহাটী খিজুবাৰীত আছে। খিজুবাৰী মানে এইখন হাতীগাঁও, একচুৱেলি জেগাটোৰ নামে খিজুবাৰী। এইখনে একচুৱেলি আমি আহিছিলোঁ ক'ৰবাত যাবলৈ, আহিছোঁ আৰু ক'ৰবাত আহি, কিন্তু হ'লেও মানে বনাম, ভিডিঅ' বনামে আৰু কি আৰু, ভিডিঅ' বনাম বুলি আহিছোঁ, তো বনাই এৰিম। তো আমি একচুৱেলি যাব ওলাইছিলোঁ চিৰিয়াখানা চাবলৈ, কিন্তু চিৰিয়াখানা দিলে আমাক ধোকা। চিৰিয়াখানা হ'ল বন্ধ এতিয়া। সেই বুলি আৰু কি জেগা বিচাৰি ভাবিলোঁ যে আমি গুৱাহাটীত থকা তাজমহল কাৰণে ফুৰি আহোঁ। সেইবুলি আহিলোঁ তাজমহল চাবলৈ। তো এতিয়া আপোনালোকে চাওক কেনেকুৱা হয়, ভিউটো দেখিবলৈ পাইছে। এইপিনেও চাওক কি ধুনীয়া, আৰু একদম বিউটিফুল একদম। এইখিনি জেগাটো একদম শান্ত, মানে ভাল লাগে আৰু চাই পিনে। তো আহিছোঁ চাবলৈ, অকণমান চাওঁ আৰু চাই পিনে যাওঁ আৰু। চাবলৈ পাইছে, ইয়াৰে ভিতৰত বিশেষকৈ একো নাই। আছে যদি এখন কিবা আছে, একচুৱেলি মই ইয়াৰে নাম নাজানো। তো চাওঁ, ইমান একো নাই। তো দেখিবলৈ একদম বহুত ধুনীয়া, ভাল লাগে চাই, চবে আহে। তো মই আহিলোঁ আৰু ইয়াৰে থকা খুৰী এজনক সুধিছোঁ, এইখিনি নাম বোলে মুক্তাজা আলী চাহ ছবি। তো নামটো কিবা ইউনিক ন, তো নাজানো আৰু।
একচুৱেলি মই নাম জানা নাছিলোঁ, খুৰী এজনীক সুধিছোঁ, তাৰপিছত গম পালোঁ এইখিনিৰ নাম হ'ল কিবা মুক্তাজা আলী চাহ ছবি। চোৱা হ'ল, ওলাই আছোঁ। বিশেষ একো নাই, এইখিনিয়ে আছিলে। তো চাই ভাল লাগিছে এইখিনিয়ে, যিহেতু আমাৰ গুৱাহাটীতে এনেকুৱা এখন তাজমহল আছে আৰু আমি বাহিৰলৈ কিয় যাব লাগে, এইখিনিতে চাব পাৰে আৰু। হয়, ৰিয়েলখনৰ দৰে নহয়, কিন্তু যিখিনি হয় বহুত হয়। ভাল লাগিছে চাই, ভিউটো চাব পাৰে, বহুত ভাল লাগে। যেতিয়া প্ৰথমে আহিছিলোঁ, প্ৰথমতে কোনো নাছিলে, এতিয়া মানুহ আহি একদম ভৰ্তি হৈ গৈছে। চাব পাৰে আপোনালোকে, দেখাই আছে। তো আমি যি চাবলৈ আহিছোঁ সেইটো পুৰা চালোঁ, আমাৰ চোৱা হ'ল। এতিয়া আমি ঘৰত যাওঁ। চাই ভাল লাগিছে, বহুত ধুনীয়া ঠাই হয়। তো আপোনালোকে আহিব, চাব, ভাল লাগিব। ঠাইটো একদম ভাল লাগে, মানে চাই পিনে এনেকুৱা লাগে যে আৰু কি আৰু আমি অলপ মানে অকণমান এনজয় কৰিবলৈ বাহিৰত আহিব পাৰে, সেইটো চাব। এতিয়া ঘৰত গৈ আছোঁ, চালোঁ, খোৱা হ'ল। এতিয়া আমাৰ ভোক লাগিছে, কিবা এটা খাম আৰু ঘৰলৈকে যাম আৰু। এতিয়া নাজানো, কিবা এটা পুৰিছে, ইমান ধোঁৱা আৰু কি চাই এই চাওক। আজি ভিডিঅ'টো এইখিনিতে সামৰিলোঁ। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে। লাভ ইউ গাইজ।